সৰ্ববৃহৎ যুঁজ। সাজু হৈছে শাসক বিৰোধী। ইয়াৰ মাজতেই সমগ্ৰ ৰাজ্যত চৰ্চা হৈছে এগৰাকী প্ৰাৰ্থীৰ নাম, কিয়নো প্ৰবল সাহসেৰে পিতৃৰ গৃহ জিলাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলাইছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। নমস্কাৰ, আৰম্ভ কৰিছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচবুক। গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ তথা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। সোমবাৰে প্ৰকাশ পোৱা কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত উল্লেখ কৰা অনুসৰি ২৪ৰ লোকসভা নিৰ্বাচনত সকলোকে আচৰিত কৰি যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে গৌৰৱ গগৈয়ে, যাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিজেপিয়ে গৌৰৱ গগৈক কেইবালানিও সমালোচনা কটাক্ষ কৰা পৰিলক্ষিত হৈছে, যদিও একাংশ জনতাই সাংসদগৰাকীক আদৰি লোৱাও দেখা গৈছে। উল্লেখযোগ্য যে যদিও বহুতেই গৌৰৱ গগৈয়ে এইবাৰ নগাঁও সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি ভাবিছিল, কিন্তু নগাঁৱৰ সলনি পিতৃৰ গৃহ জিলা যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে সাংসদগৰাকী। আৰু গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰাৰ লগে লগে উজনি অসমৰ ৰাজনীতিত সংজ্ঞা সলনি হোৱাৰ সম্ভাৱনা আছে, কিয়নো উজনিত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ দুগৰাকী শক্তিশালী নেতা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ আৰু আনহাতে যোৰহাটত তপন কুমাৰ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ গৌৰৱ গগৈ অৱতীৰ্ণ হ'ব। আৰু ইয়াকে লৈ এতিয়া আৰম্ভ হৈছে চৰ্চাৰ, য'ত বিজেপিয়ে গৌৰৱ গগৈক লৈ বিভিন্ন কটাক্ষ কৰা দেখা গৈছে, আনহাতে বহুতেই আদৰি লৈছে নেতাগৰাকীক। ইতিমধ্যে উজনিৰ আন এগৰাকী প্ৰভাৱশালী নেতা অখিল গগৈয়ে গৌৰৱ গগৈক জয় কৰিবলৈ আহ্বান জনাইছে। তদুপৰি যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক এগৰাকী নিষ্ক্ৰিয় নেতা হিচাপে অভিযোগ দি আহিছে একাংশই। ইয়াৰ বিপৰীতে গৌৰৱ গগৈক অধিক সক্ৰিয় ৰূপত প্ৰত্যক্ষ কৰিছে জনতাই। তদুপৰি পিতৃৰ গৃহ জিলা হিচাপে অধিক জনপ্ৰিয়তাৰ সম্ভাৱনা আছে নেতাগৰাকীৰ। তেনে ক্ষেত্ৰত এইবেলি লোকসভা নিৰ্বাচনত যোৰহাটৰ ফলাফল বাৰুকৈয়ে লক্ষণীয় হ'ব।